নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি সদ্যহতে উত্থাপন হৈ থকা কেইটামান বিষয়ৰ ওপৰত ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, শেষলৈকে চাব। প্ৰথম কথাটো হৈছে যে বিভিন্ন গ্ৰুপ বা বিভিন্ন মেছেজত বা কমেণ্টত এইকেইদিন পাই আছোঁ যে 10 অক্টোবৰত এপইণ্টমেণ্ট দিব নে নিদিয়ে। বহুতে কৈ আছে যে 10 অক্টোবৰত এপইণ্টমেণ্ট নিদিয়ে। আৰু এটা কথা স্পষ্ট যে 10 অক্টোবৰত এপইণ্টমেণ্ট নিদিয়ে বুলি যিসকলে কৈ আছে বা যিসকলে এনেকুৱা কিছুমান অপপ্ৰচাৰ চলাই আছে, সেইসকল মই ভাবোঁ তেওঁলোক পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম নহ'ল আৰু তেওঁলোকে উত্তীৰ্ণ হোৱাসকলৰ মাজত বিভিন্ন বিভ্ৰান্তিৰ সৃষ্টি কৰিবৰ বাবে এনেকুৱা ধৰণৰ কিছুমান কথা কৈ আছে। আৰু মই গ্ৰুপবোৰত দেখা পাওঁ যে এনেকুৱা ধৰণৰ এটা কথা কৈ দিয়ে আৰু তাৰ পাছতে গ্ৰুপবোৰত বিভিন্ন ধৰণৰ কথা বতৰা, বিভিন্ন ধৰণৰ কমেণ্ট আহে বা বিভিন্ন ধৰণৰ কথা বতৰা চলি থাকে সেই টপিকটো লৈ পেলাই। গতিকে 10 অক্টোবৰত এপইণ্টমেণ্ট নিদিয়াৰ কোনো কথাই নাই, যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিভিন্ন সভাত এবাৰ নহয় তেওঁ বাৰে বাৰে কৈ আছে যে 10 অক্টোবৰত তেওঁ খানাপাৰাৰ ভেটেনেৰী ফিল্ডত তেওঁ নিযুক্তি মেলা পাতিব আৰু তাত যোৱাবাৰ বা আগত যেনেকৈ নিযুক্তি দিছিলে এডিআৰিত বা অন্যান্য সেইখিনি, তেনেকৈ তাত তেওঁ এপইণ্টমেণ্ট দিব বুলি কৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সেইটো কথা কেতিয়াও মিছা হ'ব নোৱাৰে আৰু তেওঁ এডিআৰিকে আদি কৰি আমাৰ শিক্ষকৰ যিসকল পদ আছে আৰু অন্যান্য বিভাগৰ যিসকল মুঠ 40,000 পদৰ তেওঁ নিযুক্তি দিম বুলি কৈছে। গতিকে আপোনালোক এইটো ক্ষেত্ৰত স্পষ্ট হৈ থাকক যে 10 অক্টোবৰত আপোনালোকৰ নিযুক্তি পত্ৰ আপোনালোকে পাবই। তাৰ পাছত আৰু এটা কথা আহিছে যে PWD ভেৰিফিকেশ্যন কেতিয়া হ'ব, সেইটো এটা কমেণ্ট পাইছিলোঁ। আৰু কৈ আছে যে PWD ভেৰিফিকেশ্যন মানে যিটো মেডিকেল টেষ্ট ভেৰিফিকেশ্যন, মানে PWD সকলৰ মেডিকেল টেষ্টৰ কথা কৈছোঁ। মেডিকেল টেষ্ট এতিয়ালৈকে হোৱাই নাই, গতিকে 10 অক্টোবৰত এপইণ্টমেণ্ট কেতিয়াও দিব নোৱাৰে, এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্নও দেখি আছোঁ, কথা পাই আছোঁ। কিন্তু চাওক আপোনালোকে PWD মেডিকেল টেষ্টটো কৰিবলৈ ইমান বিশেষ সময় নালাগে। PWD মেডিকেল টেষ্টটো কোনো মেডিকেল টেষ্ট কৰিব, তাৰপিছতে ক'ৰবালৈ পঠিয়াব তথ্যখিনি, তাৰপৰা আকৌ ভেৰিফাই হৈ আহিব, 10-15 দিন লাগিব, এনেকুৱাতো কোনো কথা নাই। PWD মেডিকেল টেষ্ট কৰিব, যিদিনাখন মেডিকেল টেষ্ট কৰিব লগে লগে তেওঁলোকে সেইটো ৰিজাল্ট পাই যাব যে তেওঁলোক 40% বা তাতকৈ বেছি বা 40% তেওঁলোক মিনিমাম ডিচেবল হয় নে নহয় বিভিন্ন কেটেগৰীত, তেওঁলোকৰ যিটো কেটেগৰীত তেওঁলোক ডিচেবল। গতিকে সেইটোৰ কাৰণে কোনো সময় নালাগে। মই ভাবোঁ এই PWD ভেৰিফিকেশ্যনটো যিটো মেডিকেল টেষ্ট, সেইটো এই মাহৰ শেষত বা এই মাহৰ শেষটো হ'লেই বা ছেপ্টেম্বৰৰ 15 তাৰিখৰ ভিতৰত আপোনালোকৰ PWDৰ মেডিকেল টেষ্টটো হৈ যাব। আৰু এইটো মেডিকেল টেষ্টটো একেদিনাই ৰিজাল্ট ওলাব আৰু একেদিনাই সেইখিনি হৈ যাব। গতিকে PWD মেডিকেল টেষ্টৰ কাৰণে এপইণ্টমেণ্ট দিয়া দেৰি হ'ব বা তেনেকুৱা কোনো কথা নাই। ইয়াৰ পিছতে আৰু এটা কথা আহি আছে যে অভাৰলেপিঙৰ ওপৰত বহুতে কেছ কৰিব। এতিয়া চাওক, PGTৰ কথা মই নকওঁ, কিন্তু GTত চৰকাৰে বা DSCয়ে যিমান পাৰে সিমান কিন্তু অভাৰলেপিং বন্ধ কৰিবলৈ চেষ্টা কৰিছে। এইবাৰ আপোনালোকে চাব পাৰে যে যিমান সম্ভৱ, মানে যিমান চৰকাৰে বা DSCয়ে যিমান সম্ভৱ সিমান কিন্তু চেষ্টা কৰিছে যাতে অভাৰলেপিং নহওক আৰু যিমান বেছি সংখ্যক কেণ্ডিডেটে চাকৰিটো পায় তাৰ বাবে কিন্তু চেষ্টা কৰিছে। আৰু এইটো যিসকলে কেছ কৰাৰ কথা কৈ আছে, তেওঁলোক এনেকুৱা কেণ্ডিডেট আছে যিসকল 0.25ৰ কাৰণে ৰৈ গৈছে বা 0.5ৰ কাৰণে ৰৈ গৈছে। সেইসকল কেণ্ডিডেটে ভাবিছে যে যেনে তেনে কেছ এটা কৰোঁ, তাৰ পাছতে অভাৰলেপিংটো হওক নহওক মুঠতে কেছ এটা কৰোঁ, কিবা প্ৰকাৰে মুঠতে আৰু কিবা এটা হৈ পেলাই ষ্টে হওক বা ডিলে হৈ পেলাই যেনে তেনে হ'লেও দুটামান পোষ্ট আৰু ওলাওক যাতে মই পাওঁ। কিন্তু আপোনালোকে এটা কথা ভাবি চাওক, 3খনকৈ মেৰিট লিষ্ট ওলালে, তাৰপিছতো যেতিয়া আপোনালোকে নেপালে, তেতিয়া আৰু আপোনালোকে আকৌ কিবা কৰি বা কিবা যিকোনো প্ৰকাৰে মই চাকৰি এটা পাওঁ বুলি আপোনালোকে সেইটো আশা কৰি লাভ নাই আৰু এতিয়া। কাৰণ সেইটোতো মানি ল'বই লাগিব আপোনালোকে, যিহেতু স্ক'ৰটো অলপ হ'লেও কম হ'ল আপোনালোকৰ। গতিকে এতিয়া মই ভাবোঁ এইবোৰ কেছ কৰি বা তেনেকুৱা কিবা কথা আপোনালোকে ভাবি মোৰ মতে সময় নষ্ট কৰাহে হ'ব। আৰু এইটো অভাৰলেপিঙৰ ওপৰত GT বিশেষকৈ কেছ এইটো ষ্টে নহয়, মই সেইটো ডাঠি ক'ম। কাৰণ এইটো কোনো চৰকাৰে মানে কোনো তাত ক্লু এৰা নাই যে অভাৰলেপিঙৰ কাৰণে। যদি বা 2-এটা পোষ্টত অভাৰলেপিং হ'ব পাৰে, সেইটো আৰু ইমান মানে সেইটো কৰিব নোৱাৰে, যিহেতু এডিআৰিটো অভাৰলেপিং হয়। কিন্তু অভাৰলেপিং অলপ চলপ থাকিবই, কিন্তু চৰকাৰে যিমান পাৰে সিমান কিন্তু অভাৰলেপিং বন্ধ কৰিবলৈ চেষ্টা কৰিছে। গতিকে এইটো কাৰণে আপোনালোকে কোনেও চিন্তা কৰি নাথাকিব। আৰু বহুতে অপপ্ৰচাৰো কৰি আছে, যিসকলে নেপালে তেওঁলোকে মানে এতিয়া ডিপ্ৰেশ্যনত আহি পেলাই যিসকল পাইছে সেইসকলৰ ওপৰত মানে এনেকুৱা কিছুমান কথা কৈ আছে যাতে তেওঁলোকৰ মাজত কিছুমান বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰি। গতিকে আৰু 0.25ৰ কাৰণে পোৱা এজন বা দুজনে মই যেনে তেনে কেছ এটা কৰি বা কিবা কৰি পাওঁ, 0.25টো আপুনি পোৱা নাই, অকল কিমান জন কেণ্ডিডেটে পাইছে। গতিকে ইমান 0.25 কমা কেণ্ডিডেটক কি চৰকাৰে আকৌ চাকৰি দিব পাৰিব জানো? গতিকে সেইখিনি চিন্তা কৰি থাকি লাভ নাই। গতিকে আপোনালোকে এইবোৰ কেছ কৰা বা কিবাকিবি কথা চিন্তা কৰি একো লাভ নাই। যিটো চিৰন্তন সত্য সেইটো মানি ল'বই লাগিব। গতিকে আপোনালোকে যিসকলৰ 0.25 বা 0.5 কমিছে তেওঁলোকে এইটো মানি লওক আৰু পৰৱৰ্তী পৰীক্ষাৰ কাৰণে আপোনালোকে প্ৰচেষ্টা কৰক।
গতিকে সেইটোৱে আপোনালোকৰ কাৰণে ভাল হ'ব বুলি মই ভাবোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টোৱে কিছুমানক যদি মনত দুখ দিছে তেনেহ'লে মই ক্ষমা প্ৰাৰ্থী। আজিলৈ ইমানেই। ধন্যবাদ।